গুড মৰ্ণিং ফ্ৰেণ্ডছ। ইয়াৰ আগৰ ভিডিঅ'টোত মই ভুৱনেশ্বৰলৈকে কেনেকৈ আহিলোঁ, কি কৰিলোঁ, ক'ত থাকিলোঁ, গোটেইখিনি আপোনালোকক দেখাই দিলোঁ। আপোনালোকে যদি চোৱা নাই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। আজি মই আহিছোঁ ভুৱনেশ্বৰৰ পৰা পুৰীলৈ। এতিয়া আমি গৈ আছোঁ পুৰীলৈ, পুৰী জগন্নাথ টেম্পল চাম বুলি ওলাইছোঁ। জগন্নাথ টেম্পলৰ লগতে আৰু কি চাওঁ মই গোটেইখিনি আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মন্দিৰত আহিছিলোঁ, কিন্তু আজি দশহৰাৰ কাৰণে বন্ধ বোলে, দশমী যে, সেইকাৰণে কালি খুলিব, 12টালৈকে খুলিব। 12টা কালি ৰাতিপুৱা আহি যাম, আহি পেলাই মন্দিৰৰ ভিতৰখন চাম। আজি বাহিৰৰ পৰা আহিছোঁ যেতিয়া দৰ্শনটো কৰি যাওঁ বাহিৰৰ পৰাই। আজিতো বন্ধই হ'ল, দশমী বুলি আমি গম পোৱা নাছিলোঁ। ৰাতিপুৱা 6টা-5টাত খুলিব বোলে কালি। কিবা কৰি যেন সোমাব পাৰোঁ আৰু সেয়াই ভাবিছোঁ। ৰাতিপুৱা 6টামানত আহি যাম, আহি পেলাই 2টামানতে খুলিব বুলি কৈছে। তথাপিও মেইন অফিচত মানে খুলি পেলাই যাওঁ আৰু। জগন্নাথ টেম্পল বন্ধ আছিল বাবে আমি আজি বেলেগবোৰ চাই লওঁ বুলি ওলাই আহিলোঁ। আমি এতিয়া গৈ আছোঁ পুৰীত থকা নামঘৰলৈ। নামঘৰটো মই আজি আপোনালোকক দেখাই দিম। এইটো আমি আহি গ'লোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰলৈ। বহুত ধুনীয়া হয় এইটো নামঘৰ, আৰু এয়া মানে বিৰাটেই ভাল লাগিল। অসমৰ পৰা আহি উৰিষ্যাত এনেকৈ মানে নামঘৰ আহিবলৈ পায়। আমি এইদৰে নামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। এইটো হ'ল নামঘৰটো। ইয়াতে থকাৰ ব্যৱস্থা আছে। ভক্তসকল যেতিয়া আহে তেতিয়া ইয়াতে থাকি ল'ব পাৰে। বহুত চাফা হয় পৰিৱেশটো, আপোনালোকক ভিতৰৰ পৰা মই দেখাই দিম। এইদৰে আমি নামঘৰৰ ভিতৰত সোমাই গ'লোঁ। ইয়াতে অলপ নাম ল'লোঁ। নাম লোৱাৰ পিছত আমাক প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। তাৰপিছত খাই পিনি কেইকপিমান ফটো উঠি আমি আকৌ বেলেগবোৰ চাবলৈ ওলাই আহিলোঁ। নামঘৰ চোৱাৰ পিছত আমি আহিলোঁ মাতা বুলি এটা টেম্পললৈ। বহুত ধুনীয়া টেম্পল হ'ল, য'ত মানে ভগৱান শ্ৰীকৃষ্ণৰ সকলোবোৰ লীলা মূৰ্তিৰ আকাৰে দেখুওৱা হৈ আছে। আপোনালোকক দেখাই দিম। আমি এইপিনে আহিলোঁ। চেণ্ডেলবোৰ বাহিৰতে খুলি থৈ আহিব লাগে, আৰু ইয়াতে পাৰ হেড 10 ৰুপিজকৈ টিকেট লয়। টেম্পল মানে পাৰ্কৰ নিচিনা আৰু, মানে বহুত ধুনীয়াকৈ ভগৱানৰ মূৰ্তিবোৰ বনোৱা হৈ আছে, চাবলৈ পাৰি। বিৰাটেই ধুনীয়া হয় আৰু পূৰা গ্ৰীনাৰী হয় পৰিৱেশটো। বহুত গছ গছনি আছে। আমি ইয়াতেও কেইখনমান ফটো উঠিলোঁ, গোটেইবোৰ চালোঁ। বহুত ধুনীয়া হয় এইটো প্লেচ, বিৰাটেই ভাল লাগিছে। বহুত ধুনীয়াকৈ কৃষ্ণ মূৰ্তি আৰু কৃষ্ণ সকলোবোৰ বস্তু, সকলোবোৰ লীলা ইয়াতে দেখুওৱা হৈ আছে। আৰু দেখাই আছোঁ আপোনালোকক, চাব। সৰস্বতী মাতা।
পিছত আমি ওলালোঁ কিবা অলপ খাবলৈ, যিহেতু 2টা বাজি পাৰ হৈ গৈছিলে আৰু দেউতাহঁতৰ ভোক লাগি গৈছিলে, সেইটো কাৰণে আমি ওলাই আহিলোঁ ৰেষ্টুৰেণ্টলৈ। আমি এতিয়া ৰেষ্টুৰেণ্ট এখনত সোমাইছোঁ, কিবা খাই লওঁ আৰু খাবলৈ অৰ্ডাৰ দি গোটেইখিনি বহি লৈছোঁ এতিয়া। লাঞ্চ কৰাৰ পিছত আমি সাগৰখনলৈ আহি গ'লোঁ। সাগৰখন ওচৰতে আছিলে আমাৰ ৰুমৰ। এইখন হ'ল গল্ডেন বীচ। এইখন চাবলৈ আহি গ'লোঁ আমি। এয়া চাওক, আপোনালোকক দেখাই আছোঁ। খানা পিনা খাই ল'লোঁ। খোৱাৰ পিছত আহিছোঁ এতিয়া গল্ডেন বীচলৈ। মাহঁতক চবকে লৈ আহিছোঁ। বিৰাট ভাল লাগিছে, ঘূৰাব পাৰিছোঁ সকলোকে। আপোনালোকক দেখাই দিওঁ মই গল্ডেন বীচখন, চাওক। আপোনালোকক কেইখনমান মই সাগৰৰ পাৰত তোলা ফটো ইয়াতে দেখাই দিছোঁ। তাতে থকা কেমেৰামেনৰ পৰাই আমি এই ফটো কেইকপি তোলাইছিলোঁ। ইয়াৰ পিছত আমি ৰুমলৈ গ'লোঁ আৰু ৰুমৰ পৰা আমি ইভিনিং এইদৰে ওলাই আহিলোঁ। আৰু ইভিনিং সাগৰৰ পাৰত এইবোৰ ফুডৰ বজাৰ বহিছিলে, সেয়া আপোনালোকক দেখাই দিছোঁ, চাওক। সাগৰখন আমাৰ ৰুমৰ একেবাৰে ওচৰতে আছিল, সেইকাৰণে আমি খোজকাঢ়ি আহি গ'লোঁ গোটেইকেইটা আৰু ইয়াতে অলপ দেৰি বহিলোঁ। আৰু লগতে আমি আইচক্ৰীম খালোঁ আৰু ইয়াতে সেইদিনা যিহেতু দশমী আছিল, ভাচানিও দেখা পালোঁ। আপোনালোকক দেখাই দিম মই ভাচানি, চাই লওক। ভাচানি চাই আমি বৰষুণ পালোঁ বহুত, সেইকাৰণে আমি ৰুমলৈ গুচি গ'লোঁ। ভিডিঅ' আৰু নকৰিলোঁ, যিহেতু পিছদিনা আমি ৰাতিপুৱাই উঠি জগন্নাথ টেম্পলো যাবলৈ আছিল, সেইকাৰণে ৰুমলৈ আহি গ'লোঁ। ইয়াৰ পিছত আমি একদম পিছদিনাখন ৰাতিপুৱাই মানে 6টা বজাৰ আগতে 5:30 মানতে আমি ৰুমৰ পৰা জগন্নাথ টেম্পলৰ পিনে আহিলোঁ। জগন্নাথ টেম্পল যিহেতু আজি 12টা বজালৈকেহে খোলা থাকিব, সেইকাৰণে আমি পিছদিনাখন ৰাতিপুৱাই জগন্নাথ টেম্পললৈ আহি গ'লোঁ। আৰু যিহেতু ভক্তৰ ভিৰ বহুত হ'ব, সেইকাৰণে সোনকালে আহিলোঁ। লাইন কিছু দীঘলীয়া হ'ব পাৰে, আপোনালোকক দেখাই দিম। ভিতৰলৈতো সোমাব নোৱাৰিম আপোনালোকক দেখুৱাবৰ কাৰণে, কিন্তু মই দৰ্শন কৰি আহি যাম আৰু আপোনালোকক বাহিৰৰ পৰাই দেখাই দিছোঁ। এয়া চাওক, জগন্নাথ টেম্পলৰ একদম ৰাতিপুৱাৰ দৃশ্য। এয়া বহুতো ভক্তগণ আহিছে, যিহেতু বহুত কম সময়ৰ কাৰণে খুলি দিব শনিবাৰে, সেইটো কাৰণে ভক্তবোৰ আহিছে। এয়া চাওক, এইপিনেদি আমি গৈ আছোঁ। বহুত দীঘলীয়া শাৰী, বহুত ভক্ত আহে। আপোনালোকে আপোনালোকৰ লগত থকা যিবোৰ সামগ্ৰী আছে, ইম্পৰ্টেণ্ট মোবাইল যেনেকৈ আৰু চপ্পল, এই সকলোবোৰ আপোনালোকে টেম্পলৰ ভিতৰতে থ'বলৈ পাব। তাতেই সুবিধা আছে, আপোনালোকে বাহিৰত থৈ নগ'লেও হ'ব। আপোনালোকে নাভাবিব যে অকল বাহিৰতে থ'ব পাৰি বুলি, আপোনালোকে ভিতৰত গৈও ইয়াৰ ব্যৱস্থা আছে বহুত ধুনীয়াকৈ। আমি জগন্নাথ টেম্পল চালোঁ, দৰ্শন কৰি আহিলোঁ। এয়া হ'ল জগন্নাথ টেম্পলৰ দৃশ্য, বাহিৰৰ পৰাই দেখাই দিছোঁ। চাওক, ভক্ত ইমান। আৰু এইখন আমি একপি ফটো উঠিলোঁ। মই নাই, ফটোখন মই উঠালোঁ। তাৰপিছত আমি ৰুমলৈ আহিলোঁ, সেইদিনা ৰেষ্ট কৰি। আৰু পিছদিনা আমি
ফ্লাইটেৰে গুৱাহাটী ৰিটাৰ্ণ হৈ গ'লোঁ। পুৰী যাত্ৰা মোৰ ইমানতে শেষ হ'ল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।